এই 3 নম্বৰ খাব বহিছে। পূজাৰ সিজন আৰম্ভ হৈ গ'ল। আজি হৈছে বিশ্বকৰ্মা পূজা। আজি বিশ্বকৰ্মা পূজা আৰু অলপ দিনৰ পাছতে আহি আছে দুৰ্গা পূজা আৰু বেছি দিন নাই দুৰ্গা পূজালৈ। এতিয়া পূজা সিজন আজিৰ পৰা আৰম্ভ হৈছে। আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে মেডিকেলতো আয়োজন কৰা হৈছে। আপোনালোকক মই লৈ যাম মেডিকেললৈ। অতি ভিতৰতো আয়োজন কৰা হৈছে পূজা, যিহেতু পাৰ্চন কৰোঁতে বিশ্বকৰ্মা বস্তু বহুত লাগে, যিহেতু তাত সেইবাবে পূজা আয়োজন কৰা হৈছে। আপোনালোকক তালৈ লৈ যাম। মেডিকেলৰ প্ৰতিটো ডিপাৰ্টমেণ্টতে আয়োজন কৰা হৈছে। যিখিনি ডিপাৰ্টমেণ্টত টেকনিকেল লাইনৰ বস্তু আছে সেই ডিপাৰ্টমেণ্টসমূহত প্ৰতিটো ডিপাৰ্টমেণ্টতে আয়োজন কৰা হৈছে পূজা। ICUতো পূজা আয়োজন কৰা হৈছে। গোটেইখিনি আপোনালোকক দেখাম। আমি মেডিকেললৈকে গৈ আছো, আপোনালোকে আমাৰ লগতে গৈ থাকক, গোটেইখিনি দেখা পাব। আমি গোটেই পৰিৱেশটো তাত দেখাম, কেনেদৰে তাত পূজা আয়োজন কৰা হৈছে, কি খুৱাব। চ' গোটেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই থাকিম। জয় বিশ্বকৰ্মা পূজা। এডাল ৰিং লাইট দেখা পাইছে আপোনালোকে। এইডাল মোহাগৰ যিটো ফাৰ্ষ্ট চেনেল হয়, পলাশজ্যোতি মিক্স যিটো ফাৰ্ষ্ট চেনেল টেকনিকেল লাইনৰ বা ইনফৰ্মেটিভ ভিডিঅ' লগতে নিউজ জাতীয় ভিডিঅ' দিয়া হয়, সেইটোৰ বাবে এডাল আনি থোৱা আছে ভিডিঅ' বনাবৰ বাবে। আৰু ইয়াত এটা লেপটপ, কিবৰ্ড, মাউচ আৰু এডাল চেলফি ষ্টিক এইসমূহ আছে। এইসমূহ যাতে ভালে থাকে আৰু লগতে যিটো মোবাইল দিয়ে মই ভিডিঅ' বনাই আছো সেই মোবাইলটো যাতে ভালে থাকে তাৰ বাবে এডাল ধূপ জ্বলাই দিলো বিশ্বকৰ্মাক চিন্তি পেলাই। এতিয়া আমি গৈ আছো যোৰহাট মেডিকেল কলেজৰ পূজাৰ সবিশেষ দেখাবলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ আৰু কেনেকুৱা পায় ভিডিঅ'টো চাই জনাব। বুলি গাইছ আহি আছো পূজালে। ঘৰত আছে বাচন্তি ঘৰত ধুনীয়াকৈ মালা চালা লগাই গা পা ধুৱাই মালা চালা লগাই পূজা পাতি আছে বাৰু। এতিয়া মই আপোনালোকক মেডিকেললৈ লৈ যাবলৈ আহি আছো। মেডিকেলৰ তাৰ পূজা পৰিৱেশ দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ কণ্টিনিউ কৰি থাকিব। সেই হলি বুলি কৈছোঁ, ৱেলকাম টু মাই ইউটিউব চেনেল। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দুৰ্গা পূজা পালেহি আৰু বেছি দিন নাই। অক্টোবৰ 1, 2, 3 তাৰিখ মানৰ পৰা দুৰ্গা পূজা ষ্টাৰ্টেই। আৰু আপোনালোকক মই দেখাই আছোঁ, এইটো এটা দুৰ্গা পূজাৰ মণ্ডপ, যিটো মণ্ডপ মই আহি থাকোঁতে দেখা পালোঁ আৰু আপোনালোককো ভাবিছোঁ দেখাই দিওঁ। এনেদৰে বনাই আছে, যেতিয়া ইয়াত কমপ্লিট হ'ব আপোনালোকক দেখাম বাৰু মই গোটেইখিনি। চাওক, এইটো যোৰহাট মেডিকেল কলেজৰ একদম কেম্পাছৰ ওচৰতে লাগি আছে এই পূজা মণ্ডপ। আমি চাম এয়া পূজা, আপোনালোককো দেখাই থাকিম। পূজাৰ ভিডিঅ' আপোনালোকে পাই থাকিব, ব্লগ পাই থাকিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অঞ্জিতক লগ পাই গ'লোঁ, এই ৰেডিঅ'গ্ৰাফাৰ হয়। তোমালোকৰ তাত পাতিছে নে পূজা? কি খুৱাইছে? খিচিৰি খুৱাব, তাৰপিছত চব্জি খুৱাব, পায়স খুৱাব, চাহ খুৱাব, তাৰপিছত তোমাৰ এইটো কি কয় ৰাতি চাগি অকণমান কিবা খাচী মাংস খুৱাই দিব। খাচী মাংস আছে ৰাতিকে? আমি যাব পাৰিম নাই? খাব পাৰিম? অঁ, সেইটো পিংকু চাওঁ, পিংকু মই যাব পাৰিম না তোমালোকৰ? পাৰিবা। কি খুৱাইছে? ৰাতি খাচী খুৱাব, কিন্তু ৰাতি যাব নোৱাৰা। ৰাতি যাব নোৱাৰে, খাচীলৈ যাব নোৱাৰি। মাত্ৰ তুমি দিনত খাব পাৰিবা তোমাৰ খিচাৰি। ৰাতিটো যাব নোৱাৰিবা চাগে, মানে এলাউড নহ'ব। ৰাতি এলাউ নাই, খাচী মাংসৰ কাৰণে এলাউ নাই নেকি? দিনতে তুমি তাৰমানে যিমানখিনি খিচিৰি খোৱা খাই লোৱা, যিমানকণ খোৱা। ল'ৰাজনে বহুত কষ্ট কৰি আছে। লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা। কমেণ্ট আহি পাই গ'লোহি। ফাৰ্ষ্ট আপোনালোকক ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ পূজাকে দেখাই লৈছোঁ। চাওক আপোনালোকক ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ পূজা কেনেদৰে আয়োজন কৰা হৈছে। ইয়াতে মূৰ্তি ধুনীয়াকৈ ৰাখি থৈছে আৰু ইয়াতে পূজাৰীয়ে পূজা কৰি আছে। মই আপোনালোকক দেখাই দিছোঁ। তাৰপিছত মই OT ICU গোটেইখিনি আপোনালোকক পূজা দেখাই আছোঁ। ইয়াৰ পৰিৱেশটো অলপ চাই লওক, তাৰপিছত মই বাকীবিলাক দেখাই আছোঁ। এতিয়া পালোহি অপাৰেশ্যন থিয়েটাৰ। ইয়াতো ধুনীয়াকৈ পূজা পাতি থকা হৈছে। ইয়াত মই খামো আৰু আপোনালোকক ইয়াৰ পৰিৱেশটো অলপ দেখাইছোঁ, আপোনালোকে চাওক। খালা নেকি? এইটো আমাৰ এই 3 নম্বৰ খাব বহিছে। 3 নম্বৰ পৰা খাবলৈ বহিছে নিকুমণিদা। আপুনি কেইবাৰ খালে? মই ভৰিব টাইম পোৱা।
সাজি কল্যাণ সাধিলা জগত বিশ্বকৰ্মা বিশ্বকৰ্মা দেৱ খনিক যন্ত্ৰ সাজি কল্যাণ সাধিলা জগত বিজ্ঞানৰ যত সৃষ্টি তোমাৰ অৱদান তোমাৰ অৱদান তোমাৰ নামে তোমাক আমি কৰিছো প্ৰণাম বিশ্বকৰ্মা 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 দেৱ খনিক যন্ত্ৰ সাজি কল্যাণ সাধিলা জগত বিজ্ঞানৰ যত সৃষ্টি তোমাৰ অৱদান প্ৰভু তোমাৰ অৱদান তোমাৰ নামে তোমাৰ যুগপথ দেখাই আছে বঢ়িয়া আমি কৰিছো প্ৰণাম বিশ্বকৰ্মা 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 ইয়াত ICU এনাস্থেচিয়া সকলো মিলাই পেলাই পাতি আছে আহি আছোঁ এতিয়া ICUত খাবলৈ ৰুটি আপোনালোকক দেখালোঁ পৰিৱেশ ৰুটিত খাই আহিছোঁ ইয়াতো খাম অকণমান সেয়া ফিজিঅ'থেৰাপি দাদা দেই সকলোকে চিনাকি কৰি দিছোঁ এই ভিডিঅ'টো ওলাবলৈ লাষ্ট কৰা ৰাজা প্ৰীতম ভাই জুই এই ব্লগাৰ মানে বিচাৰি ফুৰিছে ইয়াৰ ভিতৰৰ পৰা বাহিৰৰ পৰিৱেশটো চাওক মজা লাগিছে গাড়ীবোৰ চব আজি বিশ্বকৰ্মা পূজা সকলোৱে একদম ধুনীয়াকৈ চিকিচিকিয়াকৈ ধুই আনি ইয়াত ধুনীয়াকৈ সজাই থৈছে গাড়ীসমূহ কেনেকৈ ইমান ধুনীয়াকৈ সজাই পেলাই গাড়ীসমূহ থৈ দিছে দেখা পাইছে চিজি লগাই সকলোৱে থৈছে গাড়ীসমূহ একচুৱেলি সজাই থোৱা নহয় মানে চিজি লগাই থৈছে ধুনীয়া লাগিছে আমি আকৌ ICU পূজাত ICU আয়োজন ICU পূজা কেনেদৰে চলি আছে মানুহ চাওঁ একদম আমি অ'টিত খালোঁ ৰেডিঅ'লজিটো সোমাই আহিলোঁ ICUত আহি পেলাই ICUটো খালোঁ গোটেই একদম পুৱা ফুল পেট খাই দিছোঁ একদম আজি খিচিৰি আপোনালোকক দেখালোঁ ভিডিঅ' চাই কেনেকুৱা পালে জনাব আজি যোৰহাট মেডিকেল কলেজখন গোটেই বিশ্বকৰ্মা পূজা হৈ আছে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি ভিডিঅ'টো ইমানেই আৰু এইখিনি দেখালোঁ মেডিকেল কলেজখনৰ মই অকণমান আপোনালোকক আৰু দেখাই দিছোঁ বাৰু হলি মিলি গাইজ যোৰহাট মেডিকেল কলেজৰ ফাৰ্ষ্ট ফ্ল'ৰ পৰা পৰিৱেশটো অলপ দেখাই দিছোঁ আজি ভিডিঅ'টো ইমানে আছিলে বিশেষ ইমান একো নাইকিয়া ভিডিঅ'টোত জাষ্ট যোৰহাট মেডিকেল কলেজত কেনেদৰে পূজাসমূহ আয়োজন কৰা হয় তাকে অলপ দেখাই দিলোঁ